নমস্কাৰ, মই চিৰঞ্জীৱ ডেকা জৱাহৰ নৱোদয় বিদ্যালয়ৰ দৰং জিলাৰ এগৰাকী ছাত্ৰ। তো আজি মই এই ভিডিঅ'টিত প্ৰত্যেকগৰাকী নৱোদয়ানৰ বাবে উৎসৰ্গিত কৰি এটা কবিতা আবৃত্তি কৰিবলৈ প্ৰয়াস কৰিছোঁ। আপোনালোকে নিশ্চয় ভাল পাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। কবিতাটিৰ শিৰোনাম হৈছে উজ্জ্বলোৱা তুমি নৱ প্ৰতিভাক। উজ্জ্বলোৱা তুমি নৱ প্ৰতিভাক, দৰিদ্ৰতাৰ সঁহাৰি তুমি, স্মৃতিৰ এনাজৰী তুমি, সৰগৰে প্ৰতীক তুমি। আই ভাৰতীৰ নৱ সন্তানক উজ্জ্বলিত কৰা তুমি, জীৱন সফলৰ আহিলা তুমি। তুমি এই নৱোদয়ানৰ আশাৰ ৰেঙনি, সৰগৰে প্ৰতীক তুমি। অতীতৰ স্মৃতি বৰ্তমানৰ সঁহাৰি, ভৱিষ্যতৰ ৰেঙনি, তুমি আমাৰ জীৱন লগৰী। হাঁহি কান্দোনৰ জীয়া কাহিনী, সৰগৰে প্ৰতীক তুমি। তুমিয়েই জীৱন, তুমিয়েই কিৰণ, নৱোদয়ানৰ আৱেগক কৰা হৰণ। ভাবিছিলোঁ তোমাক পিঞ্জৰা বুলি, পিছে প্ৰেৰণা হোৱা তুমি জীৱন যুদ্ধৰ সেনানী। অসীমৰ পৰিধি তুমি, সৰগৰে প্ৰতীক তুমি। বৈষম্যক তুমি কৰা একত্ৰিত, গ্ৰাম্য প্ৰতিভাক কৰা অংকুৰিত। আই ভাৰতীৰ নৱ সন্তানক কৰা স্বাক্ষৰিত। তোমাৰ বুকুতেই স্মৃতি হয় সিঁচৰিত, স্মৃতিৰ পথাৰত বীজ সিঁচা তুমি, সৰগৰে প্ৰতীক তুমি। তোৰ কথা ভাবিলেই মনত পৰে হাউচৰ পিছপিনে ৰাতিলৈকে লগ হৈ খোৱা খাদ্যৰ কথা। কাঠখৰিৰ অবিহনে কাগজেৰে জ্বলোৱা জুইৰ কথা। আৰু মনত পৰে ভাই ভনী বন্ধু বান্ধৱীৰে পৰিপূৰ্ণ এখন পৰিয়ালৰ কথা। তোৰ কথা ভাবিলেই মনত পৰে ৰাতিপুৱা প্ৰাতঃসভাত কোৱা সেই প্ৰাৰ্থনাটি। हम नव युग की नई भारती नई आरती।